আজি ধেমালিতে আজি পশ্চিম কোটলৈ আহি পালোঁ। আজি ডেটো হৈ যাম, আজি আলুবাৰী হৈ যাম দেই ঘৰ। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। মই ইতিমধ্যে পশ্চিম কোটলৈ আহি পাইছোঁ। আজি ৰাতি অহা আমি, গতিকে আমি মই अबे जल्दी बोल, कल सुबह पनवेल निकल। নদীৰ কাষতে থিয় দি আছোঁ। মোৰ পিছফালে চাব পাৰিব আপোনালোকে পশ্চিম কোটত তাপমাত্ৰা আমি ৰাতিয়ে বতৰত এনেই আমি পানী নামি দিছোঁ। ক'বলৈ গ'লে বেয়া কথা হ'ব কিজানি, কিন্তু তাত লাইন লাগি থকাতকৈ আপোনালোকে ৰাতিপুৱা আহি কিনে সহজে এইখিনিতে গা ধুব পাৰিব, কিয়নো একেটাই পানী, একেটাই জেগা। মই আপোনালোকক যিটো শিলত মানে চাই পূজা কৰি গা পা ধুই সেই শিলখন মই আপোনালোকক দেখাব বিচাৰিছোঁ দেই, য'ত নেকি মানুহে ৰাতি 10টা বজাৰ পৰা ৰাতিপুৱালৈকে লাইনত লাগি গা পা ধুই আহে। মই দেখাব চেষ্টা কৰি আছোঁ হা। এইখন ওখকৈ জোঙাকৈ আছে যে এইটো শিলৰ ওচৰতে বোলে। দেখিলে কিজানি ইয়াৰ পৰা দেখি নাপায় কিজানি মানুহ লাইন লাগি থকা। এই য'ত বগা আছে সেইটো চিৰি হয়, সেই চিৰিয়েদি আমি সেই শিললৈ যাব লাগিব। এইখন শিলৰ ওচৰত যাব লাগিব। আৰু এই দলংখন আছে, আপুনি ইয়াৰ পৰা তেজু ফালে যাব পাৰি। আমি মেদু হৈ আহিছিলোঁ আমি, গতিকে আপুনি তেজু ফালে যাবলৈ হ'লে এইখন দলং হৈ যাব লাগিব। যদি সঁচাকৈ আপোনালোকক লাইনত বহিব আমনি লাগে, তেতিয়াহ'লে আপোনালোকে এই মোৰ পিছফালে নদীত আহি গা ধুব পাৰিব। একেটাই পানী, অকল জেগাটো বেলেগ। চাওক কত মানুহকেইটাই গা ধুই আছে ৰাতিপুৱা সেইখিনি। তাত সেইকেইটা নাই ধোৱা, এইকেইজন চব গা ধুবলৈ আহিছে। কেইবাজনো গা ধুই মেলি গ'লে। এই নদীৰ কাষত আহিলে বতাহ সিমানকৈ বলি থকা নিচিনা লাগে, কিন্তু এই ওপৰত গ'লে যে ইমান বেয়াকৈ বতাহ মাৰি ধূলিৰ লগত মানে থিয় হৈ থাকিবই নোৱাৰিম, ইমান বেয়াকৈ দিয়া আছে। এইখিনি চাওক, আজি তেজু হৈ যাম, আজি আলুবাৰী হৈ নাযাম দেই ঘৰ। আজি তেজু হৈ যাম, টোপোলা ভাত খাই যাম আজি। এইবোৰ চাওক, মেলা উপভোগ কৰিবৰ কাৰণে চোতালখনে গা পা ধুই মেলি তললৈ আহিছে। আপোনালোকক মই মেলা দেখাই দিছোঁ বাৰু। অকল এইখিনি নহয় মেলা, বাকী বৰ জেগাত আছে, বৰ ভিত আছে। বন্ধুসকল, ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টোক লাইক কৰি দিব আৰু মোক চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব দেই। এইটো হ'ল পাৰ্কিং এৰিয়া হা, গোটেই গাড়ী পাৰ্কিং এৰিয়া এইখন আছে। খালী হ'বলৈ মানে ঠাই নাই, মানে 10টা 12টা বজালৈকে মানে এনেকৈ থাকিব আজি। মানুহকেইটা ৰাতিপুৱাহে আহিছে কিছুমান, আমিহে গধূলিকৈ আহিলোঁ। গাড়ীটো পাৰ্কিঙৰ পৰা ওলাই ল'ব। चलो हम लोग निकल रहे हैं यहाँ से। देखिए ये हो गया अपना गाड़ी पार्क।
মোৰ পিছফালে থকা দেখি থকাটো হৈছে পৰশুৰাম। ঐ মোবাইল চাবি আকৌ, মোবাইল উৰাব। মোবাইল উৰাব চাবি। দলংখন পাৰ হৈ তেজু ফালে যোৱা ৰাস্তা আমি ওলাই আহিলোঁ। ছয়খন বাইক মিলাই আমি 12জন মানুহ আহিছোঁ। দাদা আৰু